নমস্কাৰ আহি পৰিছে সন্ধিয়া কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হল 4 মাৰ্চ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। আহি পৰিছে সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছৰ বাবে আহি পৰিছে আকৌ বেয়া খবৰ। ইতিমধ্যে কংগ্ৰেছৰ 3টা নেতাই যোগদান কৰিব বিজেপিত। এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰ কংগ্ৰেছত মুখত আঘাত। বৃহস্পতিবাৰে বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ 3জন বিধায়কে শশীকান্ত দাস আৰু কমলাক্ষ দেৱ আৰু পৰাকাষ্ট আৰু লগতে বসন্ত দাসে যোগদান কৰিব বিজেপিত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰী এনেকুৱা মতামতত আপুনি কি কব নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰি দিব। ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ মাজত পক্ষ লৈছিল আমেৰিকাই। ডোনাল্ড ট্ৰাম্পে যুদ্ধ আৰম্ভ কৰি অৱশেষত হাত দাঙিলে আমেৰিকাই। ট্ৰাম্পে নিজেই ভিডিঅ'ৰ জৰিয়তে প্ৰকাশ কৰিছে এই কথা। অৱশেষত ট্ৰাম্পে নিজেই হাত দাঙিবলৈ বাধ্য হৈ পৰিল। জেৰুজালেম দূতাবাসত ভিডিঅ'ৰ জৰিয়তে ট্ৰাম্পে নিজেই জনালে এই আহ্বান। নিজৰ সুৰক্ষা নিজেই লবলৈ আমেৰিকাক জনালে আহ্বান। এনেকুৱা অৱস্থা হৈছে যে ওপৰলৈ চালেও ইৰাণী মিছাইলেৰে কৰে আক্ৰমণ। ইৰাণে মিছাইলৰ বৰ্ষণ আৰম্ভ কৰি দিছে। আমেৰিকাই এতিয়া বচাব কাক? ডুবাইক বচাব গলে ইৰাণে আৰবত মাৰি দিয়ে মিছাইল। ইজৰাইলক বচাব গলে আমেৰিকাত মাৰি দিয়ে মিছাইল। ইউকেক বচাব গলে জেৰুজালেমত মাৰি দিয়ে মিছাইল ইৰাণে। চিঞৰি চিঞৰি কান্দিলেও ইৰাণে মিছাইল মাৰি দিয়ে। ইজৰাইলত আবদ্ধ আমেৰিকাক উদ্ধাৰ কৰিব নোৱাৰে আমেৰিকাই। ডোনাল্ড ট্ৰাম্পে নিজৰ সুৰক্ষা নিজেই লবলৈ স্পষ্টকৈ জনাই দিছে ট্ৰাম্পে। বিশ্বৰ ভিতৰত প্ৰথম স্থান আমেৰিকাৰ ডোনাল্ড ট্ৰাম্পে এতিয়া হাত সাৰি দিছে ইৰাণৰ লগত। প্ৰতিটো সময়তে নিজকে গাদ্দাৰ বুলি, নিজকে প্ৰথম স্থান আৰু যুদ্ধৰ প্ৰথম সেনা বুলি কোৱা আমেৰিকাই এতিয়া ইৰাণৰ লগত যুদ্ধত হাৰ মানিবলৈ বাধ্য হৈ পৰিছে। ইতিমধ্যে নিজেই ভিডিঅ' যুগত প্ৰেৰণ কৰিছে এই কথা। আপুনি ইৰাণ আৰু ইজৰাইলৰ যুদ্ধত কাক সমৰ্থন কৰে নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। ইজৰাইল আৰু ইৰাণৰ যুদ্ধত ভাৰতত প্ৰভাৱ পৰিব নেকি খাৰুৱা তেলৰ দাম? সকলো জনসাধাৰণে চিন্তিত হৈ আছে। ইজৰাইল আৰু ইৰাণৰ যুদ্ধত ভাৰতত প্ৰভাৱ পৰিব নেকি খাৰুৱা পেট্ৰল আৰু ডিজেলৰ দাম? সবিশেষ জনাইছো ভিডিঅ'টো শেষলৈ চাব। ভাৰতত বৃদ্ধি নহয় পেট্ৰল আৰু ডিজেলৰ মূল্য। 25 দিনৰ বাবে খাৰুৱা তেল মজুত আছে ভাৰতত। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ কোনো পৰিকল্পনা এতিয়াও লোৱা নাই ভাৰত চৰকাৰে। ভাৰত চৰকাৰৰ এক বিশেষ সূত্ৰত সদৰি কৰিছে এই তথ্য। ইন্ধনসমূহ বিকল্প ব্যৱস্থাৰ আমদানি ব্যৱস্থা কৰিব ভাৰতে। ইৰাণ ইজৰাইলত যুদ্ধৰ বাবে প্ৰভাৱ পৰিছে খাৰুৱা তেল আমদানিত, কিন্তু ভাৰতত এতিয়ালৈকে কোনো বৃদ্ধি কৰা নাই পেট্ৰল ডিজেলৰ মূল্য। ইজৰাইল আৰু ইৰাণৰ যুদ্ধত ভাৰতৰ তেলৰ প্ৰভাৱ পৰিব নে নাই আপোনাৰ মূল্যৱান এটা মন্তব্য কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। ভাৰতৰ মুছলমানে পালন নকৰিব এইবাৰ ঈদ। চিয়া মুছলমান সংগঠনৰ ডাঙৰ সিদ্ধান্ত। এই মুহূৰ্তত জনাইছো এটি গুৰুত্বপূৰ্ণ খবৰ। ভাৰতৰ মুছলমানে পালন নকৰে ঈদ। চিয়া মুছলমানৰ সংগঠনৰ এই ডাঙৰ সিদ্ধান্ত। ইৰাণৰ সৰ্বোচ্চ নেতা খামেনি মৃত্যুৰ পিছতেই বিশ্বৰ কোটি কোটি মুছলমানৰ এই ডাঙৰ সিদ্ধান্ত। চিয়া মুছলমান সংগঠনৰ এই ডাঙৰ সিদ্ধান্ত লৈছে ভাৰতৰ মুছলমানে পালন নকৰে ঈদ। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনি মৃত্যুৰ পিছতে এই ডাঙৰ সিদ্ধান্ত লৈছে চিয়া মুছলমানে। মুছলমানৰ এনে সিদ্ধান্তক আপুনি কি বুলি কব নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। বিটিচি সকলৰ বাবে ভাল খবৰ। 30 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হব আজান ফকীৰ ভৱন। এই কথা উত্থাপন কৰিছে বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰী। হয়, এই মুহূৰ্তত জনাইছো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। হাগ্ৰামা মহিলাৰীৰ বৃহৎ ঘোষণা। 30 কোটি টকা ব্যয় সাপেক্ষে কোকৰাঝাৰত নিৰ্মাণ কৰা হব আজান ফকীৰ ভৱন। এই কথা উত্থাপন কৰিছে BPFৰ প্ৰধান হাগ্ৰামা মহিলাৰী। হাগ্ৰামা মহিলাৰী এনেধৰণৰ কামক আপুনি কি বুলি গণ্য কৰিব নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব।